মোৰ নাম সীমা। মই আৰু মোৰ হাজবেণ্ডে গুৱাহাটী চহৰৰ মাজৰ এখন সৰু ঘৰত আছিলোঁ। ঘৰখন সৰু আছিল যদিও আমি দুয়োজন বৰ সুখী আছিলোঁ। দুয়ো ৰাতি গুৱাহাটীৰ বায়ুৰ মাজত মিঠা সপোন দেখিছিলোঁ। মোৰ হাজবেণ্ডৰ নাম অনিল। তেখেতে এজন স্কুল শিক্ষক আছিল আৰু মই ঘৰ আৰু পৰিয়ালৰ দায়িত্ব পালন কৰিছিলোঁ। এনেদৰে দিনবোৰ বাগৰিল। আমাৰ মাজলৈ আমাৰ প্ৰথম সন্তান অদিতি আহিছিল। অদিতিৰ জন্মৰ পৰা আমি দুয়োজনৰে জীৱনত আনন্দৰ জোৱাৰ নামিছিল। আমাৰ এই সুখৰ মাজত যেন কাৰোবাৰ বেয়া নজৰ পৰিল। দিনক দিনে তাইৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ লৈছিল। ডক্তৰক দেখাই গম পাইছিলোঁ যে অদিতিৰ হৃদযন্ত্ৰৰ সমস্যা আৰম্ভ হৈছিল। সেইদিনাৰ পৰা আমাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। অদিতিৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু আছিলোঁ। তাইৰ চিকিৎসাৰ বাবে বহুত পইচাৰ প্ৰয়োজন হৈছিল। ঘৰৰ সকলো বস্তুৱে বিক্ৰী কৰি, মোৰ গহনা বিক্ৰী কৰি পইচা গোটাইছিলোঁ। অদিতিক জীয়াই ৰাখিবলৈ আৰু তাইৰ চিকিৎসাৰ বাবে যিমান পইচাৰ প্ৰয়োজন হৈছিল, আমি গোটাবলৈ চেষ্টা কৰি আছিলোঁ। এদিন অদিতিৰ স্বাস্থ্য হঠাৎ বেছি বেয়া হৈ পৰিছিল। তাইৰ অৱস্থা দেখি মই নিজকে ৰখাব পৰা নাছিলোঁ। চিকিৎসকে কৈছিল যে অদিতিৰ অৱস্থা অতি সংকটজনক। মোৰ চকুপানী বৈ আহিছিল আৰু অনিলে হঠাৎ কাৰোবাৰ পৰা দৌৰি আহি মোৰ হাতখনত ধৰি কৈছিল, চিন্তা নকৰিবা। মই জানো যে আমি বহুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আছোঁ আমাৰ জীৱনটোক বচাবলৈ। কিন্তু আজি মোৰ মনত এক আশা দেখা দিছে। আমাৰ অদিতিক বচাবলৈ এজন হৃদৰোগ বিশেষজ্ঞৰ লগত যোগাযোগ কৰা হৈছে। তেওঁ জনাইছে যে অদিতিৰ জীৱন বচাবলৈ শীঘ্ৰে এটি হৃদযন্ত্ৰৰ অপাৰেশ্যন কৰাব। মই যান্ত্ৰিকভাৱে কিন্তু এটা বিশ্বাসেৰে তাৰ পৰা উঠি ওচৰৰ মন্দিৰটোলৈ গৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে আমাৰ জীৱনটো ঘূৰাই দিয়ে। অদিতি অবিহনে আমি দুয়োজনৰ জীৱন থকা কথা কেতিয়াও ভাবিব নোৱাৰোঁ। কেইদিনমান পাছত চিকিৎসা আৰু অপাৰেশ্যনৰ বাবে আমি যুঁজিবলৈ আৰম্ভ কৰিছিলোঁ। আমাৰ যিমানখিনি সাঁচতীয়া পইচা আছিল, আগতে সেইবোৰ শেষ হৈছিল। গতিকে আমি বৰঙণি তোলাৰ বাহিৰে আন উপায় নাছিল। আমি দুয়োজনে সমাজৰ পৰা বৰঙণি বিচাৰিছিলোঁ। সমাজৰ পৰা আমি যথেষ্ট সঁহাৰি পাইছিলোঁ। দিনবোৰ পাৰ হৈছিল। কিন্তু আশা আৰু বিশ্বাসে আমাক টকা প্ৰকাশ কৰি ৰাখিছিল। অৱশেষত ৰাতি ডাক্তৰে জানিবলৈ দিলে যে এটা উপযুক্ত হৃদয় পোৱা গৈছে। অপাৰেশ্যনৰ ৰাতি আমি অপাৰেশ্যনৰ ৰুমৰ বাহিৰতে বহি আছিলোঁ। অপাৰেশ্যন সফল হ'ল। ডক্তৰে ক'লে, অদিতি এতিয়া নিৰাপদ। ডক্তৰৰ এই কথাষাৰে আমাৰ জীৱনত পুনৰ আশা আৰু আনন্দৰ বন্যা জগাই তুলিছিল। অদিতি পুৱাৰ সোণালীৰে আকৌ চকুত পোহৰ পালে আৰু অদিতিৰ হাঁহিটো আমাৰ বাবে বিশ্বৰ আটাইতকৈ মূল্যৱান বস্তু হৈ পৰিছিল। যুঁজ আৰু কষ্টৰ পিছত আমি নতুন জীৱনৰ আনন্দ পাইছিলোঁ আৰু সেয়াই আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বিজয় আছিল। এতিয়া অদিতিক আমি বৰ আদৰেৰে ডাঙৰ দীঘল কৰিবলৈ যত্ন কৰি আছোঁ। আমাৰ অনুভৱ হয়, বৰ্তমান পৃথিৱীৰ সকলোতকৈ সুখী পিতৃ-মাতৃ কিজানি আমিয়ে।